Halo Bogai. Papa koa. Iman দেৰি হৈছে যেন কেতিয়া আহিবি ন? মোৰ যোৱালে দেৰি হ'ব। দেৰি হ'লে বাজে মোৰ বাইকতে থৈ আহিবগে বোলে। হয় নেকি? হ'ব দে ঠিক আছে। পাৰিলে অলপ সোনকালে আহিবি। হ'ব দিয়া যাম বাৰু। ঠিক আছে দে। ধনেশ্বৰীক শুবলৈকে কৈ দিওঁগে। নহ'লে তাই পিতেকৰ চিন্তা ততে পোৱা নাই। এই বগাইটো ইমান ৰাতিলৈকে অহা নে ক'ত আছে জানো? ইয়াত কেলে বাঢ়িছে আৰু আহকচোন আজি ঘৰলে পিঠি চামৰা উৰুৱাই দিম। লগৰ ল'ৰা সকলোলৈ ফোন কৰিলোঁ। ই কাৰ ঘৰতো নাই বোলে, ক'ত গ'ল বাৰু? ঐ ধনেশ্বৰী, ইমান ৰাতিলৈকে হোৱাগে নাই যে? কি হ'ল, আপোনাৰ অকলে হ'লে ভয় লাগিছে নেকি? নাই অ', কিয় হোৱাগে নাই সেইটোহে সুধিছোঁ। নুসুধিব একদম, সেইটোও নুসুধিব। ঘৰলৈ ল'ৰাটো অহা নাই, খবৰ নাই। ইমান দেৰিলৈকে কেলে হোৱা নাই সুধিবলৈ আহিছা? ল'ৰাটো এতিয়া 9টা বজালৈকে আহি পোৱাই নাই, সেইটো খবৰ নাই। তেওঁ অকল হোৱা চিন্তা। মানুহে এনেই নকয় নহয়, বাপ বুলিলে ধোঁৱা সাপ। হ'ব দিয়া, ল'ৰাটোক লৈ তুমি একো চিন্তা কৰা, মই একো চিন্তা নকৰোঁ। তুমি কি কৰা কৰি থাকা, মই শুংগহে। সঁচাকে দেই, এই মানুহজনৰ ল'ৰাটোলৈ একো চিন্তা নাই। ক'ত বা আছেগে সি এতিয়া? ঐ মা, তুমি হোৱাই নাই নেকি? এই গৰু, ইমান দেৰিলৈকে ক'ত আছিলেগে? এতিয়া কেইটা বাজিলে তোৰ খবৰ আছে নাই? এতিয়া মুখে নামাতা কেলে? এতিয়া কেইটা বাজিছেনো? 11টামান বাজিছে চাগে আৰু। এতিয়া ৰাতি 11টা বজালৈকে ক'ত আছিলেগে তই ইমান দেৰি? ডেকা ওলাইছ। পিঠিত পৰুৱা পাখি গৈছে। পৰুৱা পাখি কাটিম আকৌ। শুনিছোন মই কৈ থৈ গৈছিলোঁ ৰাজু বাৰ্থডে আজি সিহঁতৰ ঘৰলৈ যাওঁ বুলি তোমাক। পাহৰিলাই নেকি? দেখিছ মই পাহৰি গৈছিলোঁ নহয়। অলপতে ৰাতি 11 বাজিল। ইমান দেৰিলৈকে কেলে আছিল? সোনকালে আহিব নোৱাৰিলে অলপ? এই লগৰ ল'ৰা বাৰ্থডে অকণমান এনজয় কৰিলোঁ আৰু তেনে পাপাক ফোন কৰোঁতে কৈছিলোঁ নহয় মোৰ দেৰি হ'ব বুলি যাওঁতে। বগাই বাইকত থৈ আহিবগৈ বুলি কৈছিলোঁ নহয় মই। দেখিছ বাপে এতিয়াও মোক কোৱা নাই তই ফোন কৰিছিলি বুলি। অকল মোক শুই থাকি বুলিহে কৈ আছে। মোক এনেই টেনশ্যন দি আছে। এতিয়া নিজে গৈ আৰামত শুই আছেগৈ। ঠিক আছে দিয়া, এতিয়া মই শুওঁগৈ, টোপনি ধৰিছে মোক। যা। ঐ ৰচোন ৰ। কি হ'ল ন? মদ গোন্ধাইছে যেন, তই মদ খাই আহিছ নেকি? মা কি মদ? মানে কি মদ গোন্ধাইছে কৈছা? তোৰ গাটো যেন মদ গোন্ধাইছে, মদ খাই আহিছ ন? কি হ'ল ন? ইমান হুলস্থুল যেন? আহক মহাশয়, মোক টেনশ্যন দি নিজে আৰামত শুই আছেগে ন? এয়া চাওক, তোমাৰ সুপুত্ৰই পুৰা মদ খাই আহিছে ঘৰলে। হে ল'ৰা, এয়া মই কি শুনিছোঁ? নাই পাপা, মই মদ নাই খোৱা। ৰাজুৱে চেন মাৰি দিছিল মোৰ গাত, সেইটোকে গোন্ধাইছে নেকি? সিহঁতৰ বাৰ্থডে পাৰ্টিত ইমান মদ উলিয়াইছিল, মানুহে এতিয়া কলহে খাইছিল। সেইবোৰ গোন্ধ পাই মোৰ নিজকে নিজে মদ খোৱা মানুহটোৰ নিচিনা লাগিছে। এয়া দেখিলা ধনেশ্বৰী, মোৰ ল'ৰাৰ ওপৰত পুৰা বিশ্বাস আছে নহয়, এই কাহানি মন নাখায়। হ'ব দে বগাই, তই শুগে যা। মই শুংগৈ, গুড নাইট। ডাঙৰ কথা এটা পাহৰিল নহয়, তাৰ মুখখন গোন্ধিছে বুলিকে পাহৰিল দেখোন। মাতা তাক। ঐ বগাই। এই শুলে চাকে বাদ দিয়ে, কাইলৈ ৰাতিপুৱা ধৰিম তাক। এতিয়া শুংগে ব'লা। বলক। বাচিলো দেই। মদ আজিয়ে ফাৰ্ষ্ট আৰু এদিন খাম আৰু মা কচম সেইদিনা বাৰু নাখাওঁ আৰু। মাথাটো কিবা টেকেলি কোনটো বাঁহটোৰ নিচিনা লাগি গৈছে। মাহঁতৰ লগত আৰু অলপ কথা পতা ফচিলোৱে দিন নহয় বাৰু। যি হ'ল দে, শুইয়ে দিওঁ আৰু। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। এতিয়া ৰাতি বহুত হ'ল, 12টা বাজিলে পুৰা। এতিয়া মোৰ টোপনি দিছে, মই শুই যাওঁ আৰু আপোনালোকৰ শুৱক আৰু। ৰ'ব। এটা কথা ক'বলৈ পাহৰিলে নহয়, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।